কোৱাচোন তুমি ছোৱালীবিলাকৰ বেছি খং উঠে নে ল'ৰাবিলাকৰ? বাইদেউ নিশ্চয় ছোৱালীবিলাকৰ উঠে। আচ্ছা, কিহৰ কাৰণে বাৰু? বাইদেউ মই যদি ছোৱালী এজনীক চুমা দিওঁ তেন্তে তাই খং কৰিব, কিন্তু ছোৱালীজনী যদি মোক চুমা দিয়ে মইতো কেতিয়াও খং নকৰিম। আচ্ছা, কোৱাচোন তোমালোকে কিহৰ ভিতৰত এ ভিটামিন বেছিকৈ থাকে? বাইদেউ ঘাঁহৰ ভিতৰত বেছিকৈ থাকে। কি বিটু? হাঁহৰ মাজত আকৌ কেনেকৈ এ ভিটামিন থাকিব পাৰে? বাইদেউ সঁচাই হয়, কাৰণ গৰু ছাগলীবিলাকেতো কেতিয়াও চশমা নিপিন্ধে, সিহঁতৰ চকুৰ পাৱাৰ পুৰা তাগৰা থাকে, তাগৰা। আচ্ছা বিটু, কচোন তই আমাৰ ভাৰতৰ ৰাজধানী ক'ত আছে? নাজানো নহয় বাইদেউ। কি? তই ৰাজধানীৰ নামো নজনা হলি? জল্দি বেঞ্চৰ ওপৰত উঠ, তই বেগাই বেগাই। বাইদেউ মই বেঞ্চৰ ওপৰত উঠিলে ভাৰতৰ ৰাজধানী দেখা পামনে? আচ্ছা বিটু, তই এটা দীঘল শব্দ কচোন। বাইদেউ ৰাবাৰ। ৰাবাৰ কলি যে, ৰাবাৰটোতো সৰুহে শব্দ, তাতছেতো আৰু দীঘল দীঘল শব্দ আছে নহয়। বাইদেউ ৰাবাৰটোৱেতো টানি দিলে দীঘল হৈ যাব ন। আচ্ছা বিটু, কচোন তই খুচি আৰু আনন্দৰ মাজত কি পাৰ্থক্য আছে বাৰু? বাইদেউ খুচি হৈছে স্ত্ৰীলিংগ আৰু আনন্দ হৈছে এইফালে পুলিংগ। এইটো কেনেকৈ হ'ল আকৌ? বাইদেউ কাৰণ খুচি সদায় ছোৱালীৰ নাম হয় আৰু আনন্দটো ল'ৰাৰ নাম হয়। আচ্ছা, তোমালোকৰ ভিতৰত কোনোবাই চোৰৰ বিষয়ে ভাল উদাহৰণ এটা দিব পাৰিবানে বাৰু? বাইদেউ মই পাৰিম। আচ্ছা, কোৱাচোন তেনে। বাইদেউ চোৰ পলোৱা পাছতহে আমাৰ বুদ্ধি আহে, এইটো কৰিব লাগিছিল, সেইটো কৰিব লাগিছিল, সেইকাৰণে আমি চোৰবোৰক পলাব দিব লাগে, তেতিয়াহে আমাৰ বুদ্ধি আহিব। আচ্ছা তহঁতে কচোন ACLৰ ফুল ফৰ্ম কি হ'ব? বাইদেউ এইটোতো বহুত সহজ, একদম পানী পানী। হয় নেকি? তেন্তে কচোন বাৰু। বাইদেউ হেডমাষ্টৰ চশমা লটকোৱা। ঐ হাৰামজাদা, শয়তান ল'ৰা। বাইদেউ আপোনাৰটোও হ'ব।